দিছোঁ দুলিয়াজানত ITI কাম আৰম্ভ কৰিছোঁ লাহুৱালৰ ITI আৰম্ভ কৰিছোঁ এই ITI কি হ'ব টাটা টেকনলজি আৰু অসম চৰকাৰৰ মাজত আমাৰ আন্ডাৰষ্টেণ্ডিং হৈছে যে ইয়াতে যিমান ল'ৰা ছোৱালীয়ে পঢ়িব তেওঁলোকক বিভিন্ন ভাৰতৰ কোম্পানীত তেওঁলোকে চাকৰি পাব ৭,০০০ টকাৰ চাকৰি নহয় কাৰণ আমি এইবাৰ ইয়াতে তেওঁলোকক কি পঢ়াম 3D পঢ়াম অগমেন্টেড ৰিয়েলিটি পঢ়াম আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়াম যিবিলাকে উদ্যোগৰ চতুৰ্থ বিপ্লৱটোৰ বাবে মানৱ সম্পদৰ সৃষ্টি কৰিব আজি সেই ধৰণৰ ITI কল্পনাৰে আমি ইয়াত ডিব্ৰুগড় লাহুৱাল আৰু দুলিয়াজান ITI মডেল ITI লৈকে ৰূপান্তৰ কৰাৰ বাবে আজি আমি ইয়াতে শুভ উদ্বোধন কৰিছো মানুহৰ বহুত সমস্যা আছিল যে মানুহে শক্তি নাপায় পাৱাৰ নাপায় ইলেক্ট্ৰিচিটি 3 ফেজ লাগে দুটা ফেজ লাগে 3 ফেজ লাগে আমাৰ লাইট নাথাকে আজি আমি অসমত 1600 কোটি টকা খৰচ কৰি 11 kV লাইনৰ লগত 33 kV পাৱাৰ ষ্টেচন আমি যোগ কৰাৰ কাম আৰম্ভ কৰিছো যাতে 2026 চনলৈকে আমি অসমৰ মানুহক 24 ঘণ্টাৰ বিজুলী আমি দিব পাৰো